হ'ব দিয়া মই কাম কৰি আছোঁ। স্বাধীনতা দিৱসৰ ৭৫তম অমৃত মহোৎসৱত আমি সতীৰ্থ হস্ততাঁত বয়ন শিল্প ঢেকিয়াজুলি উদ্যোগত আমি আমাৰ এই ৭৫তম যি অমৃত মহোৎসৱ স্বাধীনতা দিৱস আমি পতাকা উত্তোলন ভাগ কৰিব ওলাইছোঁ। এই উত্তোলন ভাগ কৰিবৰ কাৰণে আমাৰ অনুষ্ঠানটোৰ মাননীয় সভাপতি শ্ৰীযুত ৰূপজ্যোতি পটংগীয়াদেৱে আজি ৭৫তম স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱৰ পতাকা উত্তোলন কৰিব আৰু তেখেতক আমি পতাকা উত্তোলনলৈ আগবঢ়াই নিবৰ কাৰণে আমাৰ সক্ৰিয় আমাৰ কাৰ্যকৰী সদস্য পুতুল মহন্তদেৱক অনুৰোধ কৰিম। Your device is ready to pair. পেকিং দিব লাগিব হা দিছোঁ পেকিং দি দিলোঁ দিলোঁ পেকিং বহুত দিন মন্দা ৰচিও কাটিব লাগিব কাটিব লাগিব কাটি দি আদামান কৰিছোঁ বুজিছ ল'ৰাখিনি বান্ধি ল नायक जय हे भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उत्कल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जनगण मंगल नायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे আজি এই ৭৫তম স্বাধীনতা দিৱসত আমাৰ মান্যবৰ সভাপতি মহোদয়ক অকণমান দুআষাৰ ক'বলৈ অনুৰোধ কৰিলোঁ। শ্ৰদ্ধাৰ আজিৰ এই ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ পতাকাস্থলীত উপস্থিত থকা সতীৰ্থ NGOৰ সন্মানীয় সম্পাদক কন্দৰ্প বৰা ডাঙৰীয়া, সতীৰ্থ পুতুল মহন্ত, সতীৰ্থ জিতু শইকীয়া, সতীৰ্থ তীৰ্থ বড়ো প্ৰমুখ্যে আমাৰ সতীৰ্থৰ সন্মানীয় যিসকল আমাৰ সতীৰ্থৰ NGOৰ লগত জড়িত আমাৰ সন্মানীয় দাস প্ৰমুখ্যে আমাৰ শিপিনী আমাৰ মায়াবালা বাইদেউ, আজি পোনপ্ৰথমতেই মই ৭৬ সংখ্যক যি গণতন্ত্ৰ দিৱস স্বাধীনতা দিৱসৰ সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ভাৰতবৰ্ষই স্বাধীনতা লাভৰ ৭৫ বছৰ সম্পূৰ্ণ কৰি ৭৬ বছৰত ভৰি দিলে আৰু এই ৭৫ বছৰীয়া আমাৰ দেশৰ যি স্বাধীনতা, এই স্বাধীনতাৰ লগত সংগতি ৰাখি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বান মৰ্মে দেশৰ ৩দিনীয়া কাৰ্যসূচীৰে আজাদী কা অমৃত মহোৎসৱ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন ৰাজ্যত উদযাপিত হৈ আছে আৰু তাৰো অংশ হিচাপে আমি ঢেকিয়াজুলিত আমাৰ এই সতীৰ্থ NGOত আমি 3দিনীয়া
কাৰ্যসূচীৰে আজাদী কা অমৃত মহোৎসৱৰ আমি উদযাপন কৰিছোঁ। আজি তৃতীয় দিনৰ দিনাখন আমি ইয়াত সভাস্থলীত পতাকাস্থলীত উপস্থিত হৈ আমি আমাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলোঁ। আৰু আমি আজি এই মুহূৰ্তত আমি সোঁৱৰিছোঁ আমাৰ যিসকল বীৰ বীৰাংগনাই আমাৰ স্বাধীনতাৰ হকে নিজৰ প্ৰাণ আহুতি দিছিলে, আৰু যিসকল মুক্তিযোদ্ধাই অনেক যাতনা ভোগ কৰি আমাৰ এই স্বাধীনতাৰ আমাক হাতত আনি দিছিলে, আমি তেখেতসকললৈ আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি আমি নিবেদিছোঁ। গতিকে এই ৭৫ বছৰীয়া যি পৰিক্ৰমাত আমাৰ দেশখনে বিভিন্ন ধৰণৰ সমস্যা আগত লৈ আমাৰ দেশখন আগবাঢ়ি গৈ আছে। আৰু এই ৭৫ বছৰীয়া যি আমাৰ দেশৰ যি স্বাধীনতাৰ ইতিহাস, এই ইতিহাসত আমাৰ দেশখনে পৃথিৱীৰ দেশসমূহৰ লগত ফেৰ মাৰিব পৰাকৈ এটা নিৰ্দিষ্ট পৰ্যায়ত উপনীত হৈছে। আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোন যে ভাৰতবৰ্ষক বিশ্বগুৰু আসনত অধিষ্ঠিত কৰাৰ যি সপোন, আশা ৰাখিছোঁ অনতিপলমে আমাৰ সেই সপোন পূৰণ হ'ব। আৰু তাৰ বাবে এই আমাৰ সপোন বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে দেশত বিভিন্ন ধৰণৰ জনকল্যাণমূলক আঁচনি, উন্নয়ন আঁচনি ইতিমধ্যে আমাৰ দেশৰ কেন্দ্ৰীয় চৰকাৰ তথা আমাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। আৰু আমিও এই সতীৰ্থ NGO নামেৰে যি আমি NGO আমি স্থাপন কৰিছিলোঁ 2019 বৰ্ষত, আৰু তাৰ অংশ হিচাপে আমি ইয়াত স্থাপন কৰা যিটো আমাৰ হস্ততাঁত বয়ন শিল্প উদ্যোগ, এই উদ্যোগৰ জৰিয়তে আমাৰ গ্ৰাম্যাঞ্চলৰ যিসকল শিক্ষিত যুৱক যুৱতী নিবনুৱা আছে তেখেতসকলক কৰ্মসংস্থাপনৰ লক্ষ্যৰে আৰু কৰ্মসংস্থাপনৰ জৰিয়তে আমি গ্ৰাম্য অৰ্থনীতিত যাতে আমি আমাৰ গ্ৰাম্য অৰ্থনীতিত অৰিহণা যোগাব পাৰে, সেই উদ্দেশ্য আগত ৰাখি আমি এই অনুষ্ঠানটি আমি গঢ় দিছিলোঁ। আৰু ইতিমধ্যে এই অনুষ্ঠানটো গঢ় দিয়াৰ প্ৰায় এবছৰ কাৰ্যকালত আমাৰ উপনীত হোৱাৰ সময় আহিছে। গতিকে এই এতিয়া যদি এবছৰ যদি সম্পূৰ্ণও হোৱা নাই, এবছৰীয়া কাৰ্যকালত আমি আমাৰ যি লক্ষ্য, সেই লক্ষ্যত আমি কিছু হ'লেও আমি সফল হ'বলৈ আমি সক্ষম হৈছোঁ। গতিকে আমি আশা ৰাখিছোঁ আমাৰ যি লক্ষ্য, সেই লক্ষ্য যাতে আমাৰ উপনীত হ'ব পাৰোঁ, তাৰ বাবে আমি সমূহ সতীৰ্থৰ সহযোগিতা বিচাৰিছোঁ। আমাৰ যিসকল এই অনুষ্ঠানটোৰ লগত জড়িত শিপিনীয়ে হওক বা যিসকল কাৰিকৰী দিশত আমাৰ এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ নিৰলস প্ৰচেষ্টাত আহি থকা দিনত সতীৰ্থ NGOই এটা এই অঞ্চলত এটা অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিব বুলি আমি আশা ৰাখিছোঁ। গতিকে আজিৰ এই মুহূৰ্তত আৰু মই বিশেষ ক'ব বিচৰা নাই। সদৌ শেষত আজি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে যাতে আমি আমাৰ উঠি অহা প্ৰজন্মক স্বাৱলম্বিতাৰ ক্ষেত্ৰত এটা নিদৰ্শন দাঙি ধৰিব পাৰোঁ, তাৰেই প্ৰচেষ্টাৰে আমি আগবাঢ়িছোঁ। গতিকে আমাৰ বিশেষকৈ উঠি অহা যুৱতীসকলক আমি এই ধৰণে নিজকে কি ধৰণে আত্মনিয়োগ কৰি স্বাৱলম্বী হ'ব পাৰি তাৰ এটা নিদৰ্শন আমি দেখুৱাব বিচাৰিছোঁ। আৰু তেখেতসকলে এই যি আমি বাট দেখুৱাইছোঁ, সেই বাটেৰে যাতে নিজে সংস্থাপিত হোৱাৰ লগতে নিজ এলেকাত বহু লোকক তেওঁলোকে সংস্থাপিত কৰি আমাৰ দেশৰ অৰ্থনীতি, আমাৰ ৰাজ্যৰ অৰ্থনীতিত এক বিশেষ অৰিহণা আগবঢ়াব পাৰে, তাৰে কামনা কৰি সদৌ শেষত পুনৰবাৰ আজিৰ এই স্বাধীনতা দিৱসৰ আটাইলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰি মোৰ চমু দুআষাৰ ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ। বন্দে মাতৰম। বন্দে মাতৰম। ইমানতে আমাৰ আজি ৭৫ বছৰীয়া যি স্বাধীনতা
মানে পতাকা উত্তোলন আমি সামৰণি মাৰিছোঁ। গতিকে আমি আকৌ শ্ৰীক্ষেত্ৰলৈ আগুৱাই যাওঁ। গতিকে ধন্যবাদ। প্ৰিয় সতীৰ্থ ব্লকলৈ স্বাগতম জনাইছোঁ। আজি 15 আগষ্ট 2022 বৰ্ষৰ এই স্বাধীনতা অমৃত মহোৎসৱৰ প্ৰাকখনত আমাৰ আজি 8 বজাৰ যি কাৰ্যসূচী, ফ্লেগ হোষ্টিং কাৰ্যসূচী ইতিমধ্যে আমাৰ অনুষ্ঠিত হৈ গ'ল। আমাৰ ঢেকীয়াজুলি সতীৰ্থ হস্ততাঁত বয়নশিল্প, এই হস্ততাঁত বয়নশিল্পৰ উদ্যোগত আমি আমাৰ আজিৰ এই ৭৫তম স্বাধীনতা দিৱসৰ যি অমৃত মহোৎসৱ আমি পালন কৰিলোঁ আৰু ইতিমধ্যে আমাৰ কাৰ্যসূচীভাগো হৈ গ'ল। আমাৰ শিপিনীসকলো আহিছে। গতিকে এই মহোৎসৱৰ আমাৰ লগত আমাৰ সতীৰ্থ মহল এয়া অফিচত বহি আছে। এয়া সতীৰ্থসকল বহি আছে ইয়াতে। এই অমৃত মহোৎসৱৰ কাৰ্যসূচী কৰি মেলি পেলাই তেওঁলোকে বহিছে। গতিকে এই অমৃত মহোৎসৱৰ ওপৰত কিবা হাত ধৰিবা নেকি? ভাৰতীয় স্বাধীনতা দিৱসৰ ৭৫ বছৰ আজি সম্পূৰ্ণ হৈছে। কৰি দিলোঁ। মাননীয় প্ৰধানমন্ত্ৰীৰ আহ্বান ক্ৰমে আমি 2013 14 15 আজি 3 দিনীয়া কাৰ্যসূচীৰে আমি ঢেকীয়াজুলিত অমৃত মহোৎসৱ উদযাপন কৰিছোঁ। আৰু সেই অনুষ্ঠানৰ লগত সংগতিৰে আমি ঢেকীয়াজুলি সতীৰ্থ NGO আমি আজি ৰাতিপুৱা 8:30 বজাত আমাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছোঁ। আৰু ইয়াৰ এই কাৰ্যসূচীত আমি আমাৰ সকলো সতীৰ্থবৃন্দ উপস্থিত হৈছে। আৰু ইয়াক এটা গৌৰৱান্বিত আজি দিন। গতিকে সকলোৱে যাতে ভাৰতীয় যি ৰাষ্ট্ৰীয় পতাকাৰ ওপৰত গৌৰৱ কৰে আৰু এইটো যাতে ভালকৈ প্ৰতি বছৰে উদযাপন কৰিব পাৰে তাৰ শুভকামনা মই চবকে জনাইছোঁ। আমাৰ এই সতীৰ্থ যি আমাৰ NGOৰ সকলো সদস্য আছে। আমাৰ মহিলা সদস্য এগৰাকীও আছে। এয়া আমাৰ সাধনা। আমাৰ আজি সতীৰ্থ যি মহোৎসৱ হৈ গ'ল ৭৫তম স্বাধীনতা দিৱসৰ, তাৰপৰা তোমাৰ অনুভৱ কেনেধৰণৰ? আজি আচলতে এটা খুব ভাল লগা দিন, কাৰণ আমি ৭৫ বছৰ স্বাধীনতাৰ ৭৫ বছৰ এটা উদযাপন কৰিব পাৰিছোঁ। আৰু ৭৫ আৰু হয়তো পাছত পাম নে নাপাম নাজানো 100 বছৰীয়াটো, কিন্তু ৭৫ বছৰৰ এই শুভক্ষণত সকলো সতীৰ্থৰ লগতে সমূহ অসমবাসীক মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গতিকে আমাৰ সতীৰ্থসকল আছে। গতিকে এয়া তীৰ্থ বড়ো আমাৰ এগৰাকী সতীৰ্থ। এয়া মহেন্দ্ৰ শৰ্মা আমাৰ এগৰাকী সতীৰ্থ। এগৰাকী আমাৰ সতীৰ্থ প্ৰশান্ত শৰ্মা। এই অনুষ্ঠানটো আমাৰ তেওঁৰ ট্ৰেজাৰাৰ। আৰু ইয়াত তাৰাচন্দ পাতদীয়া আৰু ইয়াত যিটো কি কৈ দিয়ে সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। আৰু এয়া যিটোৰ আমাৰ কণমানি দুহিতা তাই লাজ কৰিছে। গতিকে আমাৰ আজি আমি অনুষ্ঠানভাগ কাৰ্যসূচীৰে আমি এনেধৰণে পালন কৰিলোঁ। পৰৱৰ্তী কাৰ্যসূচীবিলাক আমাৰ ঢেকীয়াজুলি টাউনত হৈ আছে। আমি তালৈকো আপোনালোকক লৈ যাম।